Good morning everyone. আজি একো ব্লগ নবনাও আৰু ক্যামেৰা এটা পাৰচেজ কৰিছো মোটো ব্লগিং কৰিবলে তো ক্যামেৰাটো কেনেকৈ হেলমেটত মাউন্ট কৰিব লাগে আৰু তাৰ কেনেকুৱা টেষ্ট ড্ৰাইভ লম মানে ভিজুৱেল দেখাম আপোনালোকক अरे कहना क्या चाहते हो আৰু এই ক্যামেৰাটো যদি আনবক্সিং চাবলৈ হয় মোৰ ডেসক্ৰিপচনত আপোনাক লিংক দিয়া থাকিব টেক হাফিজ বুলি তেওঁৰ চেনেলটো আপোনালোকে চাব পাৰে আৰু চাই থাকক শেষলৈকে যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব পুৰা ফালাফালি কৰি দিব এতিয়া আমি হেলমেটত এটা হেলমেট আছে যেটো আছে হেতুতে মাউন্ট কৰিম আৰু এটো ক্যামেৰাটো মেইন ক্যামেৰাটো এটো আৰু এটা এমসিল লাগিব আমাক বিকজ আমি এতে হয়তো টেপ দি আমি হেৰি কৰিব পাৰো কিন্তু ইয়াত টেপ দি হেৰি কৰিলে বাইচাস আমাৰ ওভাৰ স্পিডত বা থেকেছনিত হেৰি হৈ যাব পাৰে ফুল খাই যাব পাৰে তো হেতু মই নিবিচাৰো আপোনালোকে নিবিচাৰে এটা 10-20 টকা ল'ব আৰু এমসিলটা যিকোনো কোম্পানীৰ আপোনালোকে লগাব পাৰে কেছ নাই এতিয়া আমি হেলমেটত মাউন্ট কৰিম কেনেকৈ প্ৰথমতে আমি হেলমেটটো ইয়াত অলপ স্কেচ কৰিব লাগিব বিকজ মানে এমসিলটো নবহিব এতিয়া আমাৰ হেলমেটত স্কেচ কৰা হৈ গ'ল এতিয়া আমি এমসিলটো হেৰি কৰিম মাৰ্জ কৰি পিনে আমি ইয়াত লগাই মেলি তাৰপিছতে মাউন্টখিনি আমি ইয়াত এছেম্বল কৰিম এতিয়ালৈকে আপোনালোকে চালে আমাৰ হেৰি মাউন্ট হৈ গ'ল এমসিলটো আমি হেৰি কৰি দিলোঁ পেষ্ট কৰি দিলোঁ আৰু এতিয়া আমি মাউন্ট কিটা ইয়াত হেৰি কৰিম এছেম্বল কৰিম এটো হল এটা মাউন্ট আৰু এটো হল জেব মাউন্ট আৰু এটো হল শৰ্ট মাউন্ট আৰু কিবা এটা আৰু এইকিটা হল স্ক্ৰু এইকিটা দি আমি হেৰি কৰিব লাগিব এতিয়া আমি এমসিলটো ইয়াত লগাই দিলোঁ আৰু এই মাউন্টটো আমি ইয়াত লগাব লাগিব আপোনালোকে চাই ল'ব এডজাস্টেবল হৈছে মানে ऐसे आ जाएगा ठीक है এটো হৰো হেল মাউন্টটো আমি ইয়াতে মাউন্ট কৰিব লাগিব ইয়াৰ লগত এনেকৈ এডজাস্ট কৰিব লাগিব এনেকৈ হেৰি কৰি এটা পুশ কৰি স্ক্ৰুটো টাইট দিব লাগিব টাইট দিলোঁ এডজাস্ট কৰিব তাৰপিছতে কেমেৰাটো লগালোঁ আমি এই হৰটো লগোৱাৰ এটাই মানে বেনিফিট ইয়াত আমাৰ হাইটটো ওপৰ উঠি যায় তেন আমি হেলমেটৰ পৰা ধুনীয়াকৈ চাব পাৰোঁ লুকছটো আমি ভিউটো চাব পাৰোঁ আৰু আমি অপাৰেট কৰিবলৈ ইয়াত এইটো কেমেৰা মোড এইটো অন অফ আৰু এইকেইটা হ'ল আপ এণ্ড ডাউন ইয়াত আমি ছেটিংছ মিলাব পাৰোঁ অ'কে